মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ধুনীয়া ধুনীয়া কেইটামান কুৱেশ্যন লৈ আহিছোঁ সো তোমালোকে চোৱাচোন আমাক কৈছে যে তলত দিয়া মনোস্যাকাৰাইডবোৰত থকা কাৰ্বন পৰমাণুৰ সংখ্যা লিখা মানে কাৰ্বন পৰমাণু কেইটা কৈ আছে সেইটো লিখিব লাগে এতিয়া এনেকুৱা প্ৰশ্নৰ উত্তৰ তোমালোকে একদম ইজিলি কৰিব পাৰিবা একদম সহজ হয় সো কেনেকৈ কৰিবা এতিয়া তোমালোকে চোৱা এইটোৰ নাম কি ট্ৰায়স হৈ গ'ল ইয়াত নামটোতে ইয়াৰ এনসাৰটো আছে ট্ৰায়স ট্ৰাই মানে কি 3 হয়নে নহয় সো সেইকাৰণে ইয়াত থকা কাৰ্বন পৰমাণুৰ সংখ্যা কিমান হ'ব 3টা হ'ব হৈ গ'ল কিমান হ'ব 3টা হ'ব এইটো হ'ব টেট্ৰছ মিন্স টেট্ৰা মানে কি 4 তাৰমানে এই মনোস্যাকাৰাইডটোত থকা কাৰ্বনৰ সংখ্যা হ'ব কিমান 4 হৈ গ'ল পেণ্টছ মানে ইয়াত কাৰ্বন কেইটা আছে জানাই তোমালোকে 5টা আছে হৈ গ'ল আৰু হেক্সছ মিন্স ইয়াত কাৰ্বন পৰমাণুৰ সংখ্যা কিমান হ'ব 6টা হ'ব আৰু হেপ্টজত কিমান থাকে হেপ্টজ নামটো শুনিয়ে গম পাইছা যে ইয়াত কাৰ্বন পৰমাণু কেইটা থাকিব 7টা থাকিব হৈ গ'ল এনেকৈ তোমালোকে কি কৰিবা নামটো চাইয়ে ইয়াত কেইটা কাৰ্বন আছে তোমালোকে গণনা কৰিব পাৰিবা কৈছে যে গ্লুকোজৰ দুটা উৎসৰ বিষয়ে লিখা গ্লুকোজটো ক'ত পায় যে মিঠা ফল আৰু মৌত গ্লুকোজ পায় তো এইটো হৈ গ'ল এতিয়া নেক্সট কুৱেশ্যন চোৱা আমাক কৈছে যে এইবাৰ কুৱেশ্যনটো দুটা বিজাৰক ডাইস্যাকাৰাইড শৰ্কৰাৰ উদাহৰণ দিয়া দুটা বিজাৰক বুলি কৈছে অবিজাৰক বুলি কোৱা নাই বিজাৰক বুলি কৈছে দুটা বিজাৰক ডাইস্যাকাৰাইড হ'ব লাগিব কিন্তু তো শৰ্কৰাৰ উদাহৰণ দিয়া তো সেইটো হ'ব কি যে মেলটছ আৰু লেক্টোজ মনত ৰাখিবা মেলটছ আৰু লেক্টোজ এই দুটা তোমালোকে মনত ৰাখিবা এই দুটা হ'ল ডাইস্যাকাৰাইড আৰু লগতে বিজাৰক শৰ্কৰা হৈ গ'ল নেক্সট কুৱেশ্যনটো লৈ চোৱা তোমালোকে এটা অবিজাৰক শৰ্কৰাৰ উদাহৰণ দিয়া সুক্ৰজ হৈ গ'ল এইটো এটা ডাইস্যাকাৰাইডে হয় এবাৰ নেক্সট কুৱেশ্যনটো লৈ চোৱা এলডছ আৰু কিটোজ কাক বোলে এটা কৈ উদাহৰণ দিয়া এতিয়া মনত ৰাখিবা এইটো কি বস্তু তোমালোকে চোৱা যি মনোস্যাকাৰাইডত এলডিহাইড মূলক থাকে তাকে এলডছ বুলি কোৱা হয় নামটো চাই গম পায় যে এলডছ তাৰমানে এলডিহাইড থাকিব যি মনোস্যাকাৰাইডত এলডিহাইড মূলক থাকে তাকে এলডছ বুলি কোৱা হয় যেনে গ্লুকোজ এটা এলডছ হয় কাৰণ গ্লুকোজৰ যিটো ষ্ট্ৰাকচাৰ আছে তাতে এলডিহাইড মূলক আছে হৈ গ'ল কিটন মূলক থকা মনোস্যাকাৰাইডবোৰক কিটোজ বোলা হয় মানে যেনে ফ্ৰুক্টজ এই ফ্ৰুক্টজৰ যেতিয়া তোমালোকে ষ্ট্ৰাকচাৰটো চাবা তাতে কিটন মূলক থাকে ফ্ৰুক্টজ এটা মনোস্যাকাৰাইড আৰু তাত কিটন মূলক থাকে সেইকাৰণে তাক কিটোজ বুলি কোৱা হয় তো ইংৰাজী অসমীয়া দুইটাতে দিছোঁ তো তোমালোকে এইখিনি চাবা